কিয়াৰ এখন ফেমাছ গাড়ী চেল্টছ লৈ আহিছোঁ ৰিভিউ কৰিবলৈ। আগফালৰ যি গ্ৰিল সেই গ্ৰিলক কোৱা হয় ছিগনেচাৰ টাইগাৰ নোজ গ্ৰিল। গাড়ীখনত থাকিব R17 টায়াৰ, ক্ৰিষ্টেল কাট এলয় হুইলছ আৰু লগতে গোটেইকেইটা চকাতে আছে ডিস্ক ব্ৰেক। গাড়ীখন ছাইডৰ পৰা দেখিবলৈ এনেকুৱা লাগে এটা স্পৰ্টি ফিল দিয়া গৈছে গাড়ীখনত। পাছফালে LED টেইল লেম্পছ দেখিবলৈ পাব, ৰিয়াৰ পাৰ্কিং সেন্সৰ আৰু ফ্ৰণ্ট পাৰ্কিং সেন্সৰো দিয়া হৈছে গাড়ীখনত। ক্ৰমত দেখিবলৈ পাব কিয়া আৰু চেল্টছৰ লোগো। গাড়ীখনৰ ইম্পৰ্টেণ্ট ফাংচনছবোৰ গাড়ীখনৰ ষ্টেৰিঙতে দিয়া হৈছে। এই গাড়ীখনৰ ইনফ'টেইনমেণ্ট ছিষ্টেমৰ চাইজ হৈছে 10.25 ইঞ্চ। গাড়ীখনৰ ডেস্কবৰ্ডত পিয়ানো ব্লেক ফিনিচিং দেখিবলৈ পাব, ছাইডফালে AC ভেণ্টছ আৰু এই গাড়ীখনত এটা বৰ ধুনীয়া ফিচাৰ্ছ দিছে ছানগ্লাছ ৰাখিবলৈ ওপৰত। আৰু এই গাড়ীখনত পাছফালেও AC ভেণ্টছ দিয়া হৈছে।